হেল্ল' এভৰিৱান, আজি হৈছে 27 তাৰিখ 27 নৱেম্বৰ আৰু আমাৰ য'ত নলবাৰীত ৰাজ হয় এই ৰাজৰ আজি লাজ বুলি ক'লি মই এদিন মাজতে গেছিলোঁ, কিন্তু মই ভিডিঅ' ইমান বনা নাই। এটা দুটা বনাইছোঁ, হ'লেও এনেকৈ বনা নাই। সেইকাৰণে আজি গধূলাও চাম একেলগে ৰাতিৰ দৃশ্যটো। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানে কেনা লাইটিঙৰ ব্যৱস্থাটো বোলে মজা কৰিছে, আৰু ইণ্ডিয়া গেট আছে আৰু কিবা কিবি আছে, আৰু সেনেকৈ যাব চেষ্টা কৰিম চব হয়। তো ভিডিঅ'টো চাই থাকিব হওক। যোৱাৰ লগতে মানে মোৰ এটা বেলেগ কামো আছে। তাৰমানে আমাৰ মামীক এটা বক্সো দিব লাগিব। এই বক্সটো দেখি আছোঁ ভালকৈ ভিতৰি এই বক্সটো দিব যাব লাগিব। 750 টকা লৈছে, দেখি আছোঁ ৰ'ব। এইটোৱে তো গাইছ বক্স, দেখি আছোঁ ৰ'ব ভালকৈ। এইটোৱে হৈ যাব ইমান টান পেকিং। খালি এইটোৱে হৈছে বক্সটোত মানে বেজো আছে, অলপ বেজ আছে মানে বক্সটোত। আৰু মানে বেটাৰীও মানে এই 4000 বা 3500 mAh আছে। ভাল আৰু আপোনালোকক লাগিলেও ল'ব পাৰি আৰু বেয়া নহয়। তো এতিয়া এই বক্সটো মই ভগ্ৰাবাৰক লেকিন মামীক দিব যাম। তাৰপিছতে ভালকৈ গধূলা ৰাজ চাম। গাইছ, এটা জমিনী কথা হৈছে। ৰাজ বুলি বান্দৰে গাছৰ ওপৰত দোকান দিছে। মোৰ দোকানৰ চিপছ মাখান লৈ গৈছে। চিপছ বান্ধলে 11 পেকেটমান আছিল। লছ গাইছ, আজি লছ। হ'লেও গাইছ বান্দৰে কি কৰিছে এলা জমেনি কথা। মামীক বক্সটো দিবা হাতে আধা ঘণ্টামান ৰখিব লগা হ'ল ৰেল লাইনত। এতিয়া ট্ৰেইনখন গেল, এতিয়াই যাব পাৰি মহাৰাষ্ট্ৰতে। বহুত সময়ত ভালকৈ দুখন ট্ৰেইন একেলগে আছে, দেখছি না গাইছ। আৰু গাইছ এনেকৈ ট্ৰেইন যাই থাকিলে এটা মজা ভিউ আহে। চাওকচোন গাইছ, কি ধুনীয়া এটা ভিউ আহিছে গাইছ। মানে মামীক বক্সটো দি দিলোঁ। মই যোনটো বক্স আছিল মই দেখিছোঁৱে। এতিয়া মই যাই আছোঁ ৰাসক লেকিন। ইয়াৰ পৰা আৰু ক'ৰবাত 10 কিলোমিটাৰমান আছে। এতিয়া হাৱেত আছোঁ এতিয়া বৰ্তমান। এই চাওক হাৱে গাড়ী গাইছ ইমান স্পীডত যাই আছে, দেখছি না। কিন্তু গাড়ী কম, কিন্তু যোনকেইখন যায় ভাল স্পীডত যায়। দকতে গাইছ মই যাওঁৱে ছাইডত ৰখাই লৈছোঁ এনেকৈ। গাইছ গাড়ীখন পাৰ্কিং কৰি থ'লোঁ। এতিয়া ৰাস্তা পৰা যাই আছোঁ আৰু আন্ধাৰ মস্ত পিকচাৰটো এনে আনে পাব গাইছ। দেখছি না নাই একদম গেট পাই গ'লোঁ, প্ৰথম গেট। ষ্টাইল বাজাৰত আজি গাইছ মানুহে নাই, দেখছি না নাই। মানুহে নাই আজি ষ্টাইল বজাৰত। লাইট বৰ্ডৰ গেট পাৰ কৰি গাইছ হৰি মন্দিৰৰ ফাইনেল গেটখন পালোঁ। এখানে ফাইনেল গেট ৰং কৰাই নাই ভালকৈ। আৰু গাইছ মানুহ দেখছি না গাইছ। ৰাসৰ ভিতৰত সোমাইহে দেখিলোঁ গাইছ, এতিয়া ইমান মূৰ্তি আছে। আৰু এলাই কিমান মূৰ্তি। আৰু সেই আগত দেখি নিশ্চয় বৃন্দাবন এখন, যি ভুল নাই মোৰ। এই আগৰ ফালে দেখছি না লাইটিঙৰ ব্যৱস্থা। আৰু এইটো হৈছে মেইন মন্দিৰটো। মানুহ কমা নাই গাইছ, মানুহ বাঢ়িহে আছে। আৰু গাইছ এইখনে বৃন্দাবন মানে বনাইছে আৰু এনেকৈ মজা বনাইছে, একদম ৰিয়েলিষ্টিক টাইপে হয় একদম। গাইছ বৰ্তমান মই ৰাসৰ ভিতৰত আছোঁ। সেয়া ৰাসৰ ভিতৰ ভাগ। ৰাস বুলি ক'লে গাইছ মূৰ্তিয়ে চব হয়। ইয়াতে সোমাই জয় দেখোঁ হয় গাইছ, অকল মূৰ্তি। নাও এখন অহা যোৱা কৰি থৈ দিছে এনেকৈ, দেখিছে। আৰু এইটোৱে ৰাসৰ কলা। সেইফালে এইটো মন্দিৰ আৰু এইবিলাক মূৰ্তি ধুনীয়াৰ। আৰু গাইছ এইটো হৈছে পুতনা গাইছ বনাইছে কিন্তু আৰু কিছু এই যোনে বনাইছে তাক কিন্তু ধন্যবাদ দিব লগাকৈ বনাইছে। ৰবটিকভাৱে বনাইছে আৰু এইখিনি গাইছ হাত চাত কেনেকৈ লৰি আছে। আৰু গাইছ ইয়াৰ পিছফালে মঞ্চখন আছে। এইখন মঞ্চ, ইয়াত সেইদিনা দীপান্বিতা বাও আহিছিল গায়ক গান গাবলৈ। আৰু আমাৰ কলেজৰ পৰাও এটা কিবা উৎসৱ হৈছে, আজি নহয় 2 দিনমান হ'ল। আৰু গাইছ ইয়াত পুতলা নাচ দি আছে, পুতলা নাচ প্ৰদৰ্শন। দুনিয়াৰ মানুহ হৈছে দেখাই নাপায়। কিন্তু গাইছ আজিকালি পুতলা নাচ বন্ধ হৈ গৈছে। তাৰ মাজতে যি বনাইছে লাগছে আৰু বহুতো চাবাও হৈছে। আৰু গাইছ এইটো কি কমেণ্ট কৰি ক'বচোন, যোনে জানে। এইটো বহুতে জানে। এইটো খোৱা পানী বিহুত দবানী খাব লাগে, এইটো বুজাবৰ কাৰণে এখন থৈ দিছে। এই তাতে পানীও দি আছে। আৰু এখন বাণিজ্য মেলা পালোঁ, আকৌ কিনবা নাই দিয়ক কাৰণে চাই থাকে। আৰু গাইছ আপোনাৰ পৰা আহিয়ে ডাইৰেক্ট চেৰিবগাত ধৰিলোঁ, কাৰণ মেলা চাব লাগিব গাইছ। মেলাই মেইন ৰাস বুলি ক'লি। আৰু গাইছ এনেকৈ ব্ৰিজৰ পৰাই চেৰি দি নামি থকাতে ট্ৰেইনখনো দেখিলোঁ। আৰু গাইছ মানুহ দেখছি না এলা মানুহ গাইছ গধূলা সিমান নহয়ে নাই। আৰু চব হয় কেৱল খৰে দোকান, হোটেলে কিমান চাব। আৰু
ইমান শ দোকান আৰু এইখনো বাণিজ্য মেলা ইয়াৰ চিধাক চিধি ইণ্ডিয়াৰ গেটখন আছে কিন্তু চাবলৈ যোৱা নাই মই এতিয়া বহুত ভিৰ হৈছে আৰু মোৰ ঘৰত অহাতেও দেৰি হ'ব তো মই সেইদিনা দিনত আহোঁতে আৰু এইখন গেট সেইদিনা দিনত আহাৰে দৃশ্য মই এতিয়া যিহেতু অহা নাই মজা লাগিছে ৰাতি আহিলে আৰু বেছি ভাল লাগিলা হয় আৰু গাইছ এইটো চাওকচোন শিলত কাটি কাটি কেনেকৈ বনাইছে এইটোৰ দাম 30-25 হাজাৰ মান গাইছ এইফালে এখন ব্ৰিজ আৰু এইফালে আগতে আছে আৰু আগৰ ফালে চাৰ্কাছ আছে আৰু ইয়াত প্ৰাচীন মূৰ্তি আৰু প্ৰাচীন কিছুমান লিখনি এনেকৈ সজাই থৈ দিছে মানুহখিনি এনেকৈ দেখুৱাইছে আৰু আগৰ ফালে ৰাম মন্দিৰটো আছে দেখুৱাই আছোঁ দিছে গাইছ চব একদম প্ৰাচীন বস্তুবোৰ থৈ দিছে এইটো ৰাম মন্দিৰটো সত্যতাৰ কথাটো ভৰদ্বাজৰ এই গ্ৰন্থৰ পৰাই পুৰণি কথা কিছুমান কৈ আছে আৰু গাইছ মেলাক যাব ধৰতে দুনিয়াৰ মানুহ যিহেতু বুজি গ'লোঁ আৰু গাইছ গেটখন দেখিছে না কিমান লাইটিঙৰ বৰ্ডে দি বনাই দিছে এইখন আৰু এইফালে ব্লেক এণ্ড হোৱাইটৰ এখন দোকান আছে এইফালে নহয় আগত দেখিম দেখি আছোঁ বলকচোন আৰু গাইছ ফাইনেলি ৰাসত প্ৰৱেশ কৰি দিলোঁ আৰু ৰাসত কিছুমান নেখা বস্তু হৈছে এইবাৰ চাই হ'ব বলকচোন কিবা ৰিলচো বনাই আহিছে বুলি বলকচোন দেখি আছোঁ আৰু কোনে কয় কি গান বজাই আছে আকৌ ধৰিব পৰা নাই কোনোবা হিন্দী গান বজাই আছে কোনোবাই আৰু কিবা বজাই আছে কোনোবাই আৰু মাইক্ৰফোনত কিবা কৰিছে আৰু গাইছ ইমান দিনে ৰিলচত দেখি থকা আৰু কিবা মাথা ঘূৰালা শুনি থকা এইটো দেখিছিলোঁ গাইছ কেনেকৈ উল্টা পাল্টাকৈ ঘূৰি থাকে দেখছি না ভাবকৈ ল'ব লাগিব তাকে কিন্তু এইটোত গাইছ উঠা মানুহ কম কিন্তু গাইছ 100 মানুহ দেখছি না একদম জাম হৈ গৈছে এইখিনিত 100 মানুহৰ অভাৱ নাই এইখিনিত উঠা মানুহ 3টা মুঠে এইটো দেখছি না 3টা মুঠে আৰু গাইছ মেলাত এই মেইন চকীটো মালা দিবা এৰা নাই এই লাইট দিবা এৰা নাই আৰু দেখছি না অকল লাইটৰে খেলা হৈছে এইটো অলপ গাইছ ডেঞ্জাৰ আছে হ'লেও হয় দি কিন্তু উল্টা পাল্টাকৈ নি ঘূৰিবই নোৱাৰি নিজৰে চকুত ঘূৰা লাগি যায় চাই থাককচোন গাইছ ৰিলচত দেখি আছিলোঁ এইটো বস্তু ব্ৰিজ বনাই মেলাৰ পৰা অলৰেডি গাইছ এতিয়া ব্লেক এণ্ড হোৱাইটৰ দোকানখনত যাম খাবা নাযাওঁ মানে চাবা যাম আৰু গাইছ এখানে হৈছে ব্লেক এণ্ড হোৱাইটৰ দোকান এই ভিডিঅ' বনাই এই বহুত মানুহ আছে জনাই আৰু কাৰণে গাইছ এনেকৈ ৰাস্তা লোৱাৰ পাছত ব্লেক এণ্ড হোৱাইটৰ বিকাশ দাক দেখিছিলোঁ কিন্তু ফটো উঠিব নহ'ল বহুত ভিৰ হৈছে আৰু আছে এনেকৈ বহুত চাৰ্কাছটো চালে নিশ্চয় তেনেকুৱা টাইপৰ চাৰ্কাছ আহিছে ইটাত ডাইৰেক্ট ব্ৰিজৰ ওপৰতে উঠি আছোঁ ব্ৰিজৰ ইপাৰেদি মানে সেইটো পাৰবা আমাৰো হয় নেকি ঘৰত যাম এতিয়া লাইটো দিছে মাজতে আগত দেখি আছোঁ বলকচোন আৰু গাইছ ব্ৰিজৰ মাজতে এখিনি কি ধুনীয়া কৰিছে দেখছি না একদম ৰাস হল এতিয়া গাইছ এতিয়া ডাইৰেক্ট ঘৰত যাই আছোঁ সাঁচৰ পৰা আহি গাইছে বিৰিয়ানীটো ল'লোঁ বিৰিয়ানীটো মানে ভিৰৰ মাজত লৈছোঁ সেইকাৰণে ভালকৈ দোকান চোকান দেখাব পৰা নাই আৰু হ'ব দিয়ক আৰু এনেকৈ ৰাস চালোঁ নহ'বা আৰু কি কৰিব এনেকৈ আৰু ভিডিঅ' কৰি থাকিব নোৱাৰোঁ তো গাইছ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে মোৰ এই ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ৰাস এনেকৈ চালে দিয়ক গাইছ আৰু ইমান মানুহকে ভিডিঅ'ৰ মাজত বহিব নোৱাৰি লাজো লাগে গাইছ হ'ব দিয়ক এনেকৈ আৰু নামেদি চাই লওক আৰু